যদি চিনেমাখন ৰঘুপতি চাই মই ভাল পালোঁ তেন্তে ভাল হৈছে বুলি ক'ম, যদি মই বেয়া পাইছোঁ বেয়া হৈছে বুলি ক'ম, ডাইৰেক্ট কথা। আৰু এটা কথাত বহুত বেছি দুখ লাগিলে, মানে কি হ'ল 150 টকা দি মেলি আপোনালোকৰ প্লাষ্টিক চকীত চাইছোঁ। প্লাষ্টিক চকীটো হাউচফুল, তাৰ আগত টুল লগাই দিছে, টুলতো পোৱা হাউচফুল। আৰু এটা কথাত বহুত বেছি হেল্ল' এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ ভাল, আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ধামাকা হ'বলৈ গৈ আছে। আজি গৈ আছোঁ বহুত মানে অপেক্ষা কৰি আজি ফাইনেলি চাবলৈ গৈ আছোঁ শ্ৰী ৰঘুপতি। আৰু ক'ত কি কেনেকৈ সকলোবিলাক দেখাই দিম, কেনেকুৱা আচলতে আপোনালোকক ফিডবেকো দিম, সকলোবিলাক দিম। এতিয়া যাব ওলাইছোঁ, বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু লগতে এইফালে জেহিকা আছে। কেনেকুৱা আজি এক্সাইটেড নে চাবলৈ? পুৰা এক্সাইটেড হ'ব। আৰু আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব, গতিকে এতিয়া যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে গাইজ, আমি ধুনীয়াকৈ গৈ আছোঁ, এইবিলাক চাব পাৰে ধুনীয়াকৈ গৈ আছে। আৰু এইফালে জেহিকা বৰ ধুনীয়াকৈ চলাই আছে। অ'কে গাইজ, ফাইনেলি লাইন পাতি আছোঁ টিকেটৰ কাৰণে। এইফালে চাওক, পুৰা দীঘলীয়া শাৰী এইফালে আছে। পাম নে আজি? পাব লাগে মানে, তথাপিও মানে অলপ মানে সন্ধিয়া টিকেট পাম নাপাম ঠিক নাই, লাইন পাতি আছোঁ। আজি বহুত বেগত চিনিয়ে নাপায়। এই ছোৱালী মেনেজ কৰি টিকেট লৈছে। গাইজ, মানুহ চাওক কিমান ভিৰ হৈছে এখন অসমীয়া চিনেমা চাবলৈ। মানে অসমীয়া চিনেমা এটা ভাল দিন আহিছে বুলি ক'ব লাগিব, যে অসমীয়া চিনেমা চাবলৈ অত মানুহ ভিৰ হৈছে। প্ৰতিটো শ্ব'তে হাউচফুল হৈছে, গতিকে এইটো বহুত বেছি ভাল খবৰ আমাৰ কাৰণে। এইফালে আছে বাইদেউ, চিনেমা চাব আহিছে, টিকেট লৈ ৰেডি। এইফালে টিকেট দেখাই দে। এইটো মানে ৰঙা চিন মৰা আছে, মানে কি ৰঙা প্লাষ্টিক চকীত বহি চাব লাগিব। আৰু গাইজ ফাইনেলি আৰম্ভ হৈ গ'ল শ্ৰী ৰঘুপতি। অ'কে গাইজ, এতিয়া ইণ্টাৰভিউ আৰম্ভ হ'ল। আৰু আৰম্ভ হোৱাৰ পিছত আহিলোঁ, মানে এতিয়ালৈকে চিনেমাখন চাই খুব মজা লাগিছে, ফুল জমনি। আৰু মানে সম্পূৰ্ণ চাই আপোনালোকক ফিডবেক দিম। আৰু এতিয়া বোলে চাওক পুৰা ভিৰ হৈছে, দেখিছেনে ইমান ভিৰ হৈছে। আৰু এইফালে চিপছ লৈছোঁ ধুনীয়াকৈ, চিপ লৈছে, এইফালে পানী বটল লৈছোঁ, ৱাচিমে সকলোবিলাক লৈছে ধুনীয়াকৈ। তাৰপিছত এতিয়া যাম আৰু চিনেমা ষ্টাৰ্ট হ'ব। তো সম্পূৰ্ণ চাই মেলি আপোনালোকক দেখাই দিওঁ। কিন্তু ভিডিঅ'টো এই এটা একদম শেষলৈ চাব। অ'কে গাইজ, এনেকৈ শেষ হৈ গ'ল চিনেমা ৰঘুপতি। ফাইনেলি কমপ্লিট হৈ গ'ল ৰঘুপতি। কেনেকুৱা লাগিলে? ফাইটিং কেনেকুৱা? ফাইটিং এইফালে আছে। কেনেকুৱা লাগিলে ৰঘুপতি? একে দুই ৰঘুপতি জুই। কেনেকুৱা লাগিলে চাই? একে দুই ৰঘুপতি জুই। আৰু গাইজ চবকে এতিয়া পাৰ্টি খুৱাইছোঁ মোৰ ফালৰ পৰা, দেখিছেনে? চবকে খুৱাইছোঁ মই। সিহঁতি খাই মেলি পাত ফালিছে, বোলে চাহ খাইছে। চাহ এটা আকৌ পিঁয়াজ বিচাৰিছে। এইখিনি থাকি যাব, ঘৰত লৈ যাম নিব নাথাকে। অ'কে গাইজ, এতিয়া আপোনালোকক ৰঘুপতি চাই মই ৰিভিউটো দিম বুলি কৈছোঁ। এতিয়া আপোনালোকৰ ৰিভিউটো দিম। যদি চিনেমাখন ৰঘুপতি চাই মই ভাল পালোঁ তেন্তে ভাল হৈছে বুলি ক'ম, যদি মই বেয়া পাইছোঁ বেয়া হৈছে বুলি ক'ম, ডাইৰেক্ট কথা। আৰু এটা কথাত বহুত বেছি দুখ লাগিলে, মানে কি হ'ল 150 টকা দি মেলি আপোনালোকৰ প্লাষ্টিক চকীত চাইছোঁ। প্লাষ্টিক চকীটো হাউচফুল, তাৰ আগত টুল লগাই দিছে, টুলতো পোৱা হাউচফুল। আৰু এটা কথাত বহুত বেছি গৌৰৱ অনুভৱ কৰিছে, অসমীয়া চিনেমা চাবলৈ মানুহৰ ইমান ভিৰ, মানে সকলো মানুহ ওলাইছে অসমীয়া চিনেমা। আকৌ যে অসমীয়া চিনেমা বুলি ক'লে মানুহ নাই, গতিকে এইটো বহুত বেছি ভাল লাগিছে। মানে অসমীয়া চিনেমা এতিয়া বহুত বেছি ভাল দিন আহিছে, সেইকাৰণে বহুত বেছি মানে বহুত ভাল লাগিছে। আৰু যে আপোনালোকৰ এতিয়া এইবোৰ কথা বাদ দিয়ক, এতিয়া আপোনালোকৰ ৰিভিউটো দিম। ৰিভিউটো মানে কি হয়, একশ্যনটো মানে ছুপাৰ টুপাৰ মজা লাগিলে। আপোনালোকৰ একশ্যনৰ চাউথৰ চিনেমা, মানে চিনেমাখন চাই থাকিলে একশ্যনটো চাই দিলে আপুনি ভাবিব যে মই চাউথৰ চিনেমা চাই আছোঁ। কিন্তু ৰবি শৰ্মা দাক দেখিলে গম পাব যে অসমীয়া চিনেমা চাইছোঁ। আৰু কাহিনীটো ভাল লাগিছে, সমাজলৈ এটা খুব ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে কাহিনীটোৰ যোগেদি। আপোনাৰ পিক্সাৰ কোৱালিটি, কেমেৰা হওক, সকলো কাৰিকৰী দিশ মানে মজা, মানে কোনো তাত মানে আপোনালোকে অবজেকশ্যন নাপায়। আৰু এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নাইছোঁ অসমীয়া চিনেমা চাওক। আপোনালোকে হিন্দী চিনেমাও চায়, কিন্তু অসমীয়া চিনেমা নাচায়, মানে আপোনালোকে অসমীয়া চিনেমা চাওক। আৰু অসমীয়া চিনেমা এতিয়া ভাল দিন আহিছে, বহুত বেছি ভাল লাগিছে। আৰু আশা কৰোঁ যাতে এনেকৈ অসমীয়া চিনেমা আমাক ভাল ভাল উপহাৰ দি থাকে, তাই কামনা কৰিছোঁ। গতিকে এইটো আছিলে আজি ভিডিঅ'। আশা কৰিলোঁ ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো লাহেকৈ বজাই দিব। গতিকে ধন্যবাদ। জয় অসম, বাই বাই।